সুপ্ৰভাত কণ ল'ৰা ছোৱালীসকল। আজি মই তোমালোকক পঢ়াই শুনাবলৈ ওলাইছোঁ অসমীয়া কিতাপ নতুন পাঠমালা পঞ্চম শ্ৰেণীৰ 4 নম্বৰ কবিতা সবাতোকৈ আপোন। এই কবিতাটোৰ পাঠ নম্বৰ 14 আৰু পেজ নম্বৰ হৈছে 58 আৰু ইয়াৰে কবিগৰাকীৰ নাম হৈছে নৱকান্ত বৰুৱা। এতিয়া মই কবিতাটো আৰম্ভ কৰিম। সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেহ সবাতো চহকী, তথাপি আপোন মোৰ দেহ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ মই, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। কণ ল'ৰা ছোৱালীসকল, এই কবিতাটো তোমালোকে ভালকৈ বাৰ বাৰ পঢ়িবা, মুখস্থ কৰিবা আৰু লিখি চাবা। আৰু মই তোমালোকক আগলৈ এনেকৈ নতুন নতুন কবিতাবোৰ পঢ়াই শুনাম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ৰাখিছোঁ, বাই।